Hello friends, নমস্কাৰ আপোনালোক সকলোলৈকে মই এতিয়া যাবলৈ লৈছো হিউষ্টনৰ পৰা ডেনভাৰলৈ আৰু মোৰ বেক সাইডে দেখিছে সাউথ ৱেষ্ট এয়াৰলাইন্স এখন হৈছে ডমেষ্টিক এয়াৰলাইন্স য'ত মই আজি ট্ৰেভেল কৰিম আৰু ডেনভাৰ গৈ পাওঁগে তাৰপিছত আপোনালোকক ধুনীয়া ডেনভাৰ চহৰখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম হেল্ল' ফ্ৰেণ্ডছ মই এতিয়া ডেনভাৰ এয়াৰপৰ্ট আহি পালোহি আৰু ডেনভাৰ এয়াৰপৰ্টৰ পৰা বেগেজ ক্লেইম কৰিবৰ কাৰণে সৰু ট্ৰেইন এখনত উঠি আহিব লাগে এইখন ট্ৰেইনতে আমি মোৰ পিছফালে থকা ট্ৰেইনখনত দেখিছানে সেইখন ট্ৰেইনত উঠি পেলাই আমি এতিয়া বেগেজ ক্লেইম কৰিবৰ কাৰণে আহিছোঁ আৰু ডেনভাৰত আমি মোৰ বন্ধু অলিভিয়াৰ ঘৰলৈ মই যাম আৰু তাতে অলপমান ফ্ৰেছ হৈ পেলাই আপোনালোকক ডেনভাৰখন দেখাম আশা কৰোঁ সকলোৱে ভাল পাব আমি এতিয়া যাবলৈ লৈছোঁ আজি ফাৰ্ষ্ট ডে ডেনভাৰত আৰু আমি যাবলৈ লৈছোঁ ৰকি মাউণ্টেইন নেশ্যনেল পাৰ্ক ব'লক আমি ফুৰিবলৈ যাম আৰু যাম কিহত অফক'ৰ্ছ অন মাই বেক দিছ ইজ দ্য টেছলা কাৰ চ' গতিকে আমি গৈ আছোঁ আৰু লাহে লাহে আপোনালোকক চিনাকি কৰি দিম মোৰ ফ্ৰেণ্ড অলিভিয়া এণ্ড চিড আৰু লগততো আছে মিত্ৰানিবা আৰু ভিন্দু চ' গতিকে গাড়ীখনত বহি লওঁ আগতে অ'কে মই চিনাকি কৰি দিছোঁ এয়া চিড পিছফালে মিত্ৰানিবা ভিন্দু আৰু এয়া মোৰ বন্ধু অলিভিয়া বাই প্ৰফেশ্যন চি ইজ এ ডক্টৰ আৰু চিড হৈছে ওপৰৰ পৰা তললৈকে গোটেইজন কম্পিউটাৰ খালি গাড়ী কম্পিউটাৰাইজ ঘৰটো কম্পিউটাৰাইজ বিৰাট ধুনীয়া ঘৰটো দেখাম বাৰু চ' আমি বহি আছোঁ এতিয়া গোটেই মই বিৰাট এক্সাইটেড হৈ আছোঁ বিকজ এই গাড়ীখন মই মানে বিৰাট ইণ্টাৰেষ্টিং পাওঁ আৰু আপোনালোকে জানে ইণ্ডিয়াত খুব চৰ্চা চলি আছে এবাউট দ্য টেছলা কাৰ চ' অকণমান কোৱাচোন টেছলা কাৰখনৰ বিষয়ে মানে why you are interested in taking this car? It means all the cars. More of like a configure, galit ke base. So we have configurable drive like you can change a lot of things. Okay. So I would want to IT mano. I love technology. Okay. That's what I like about Tesla. Yeah. Everything is voice control. Supposed to voice control go pare. ফিচাৰ হিচাপে বহুত কিবা কিবি কৰিব পাৰি অ'কে আচ্ছা মই এটা বস্তু শুনিছিলোঁ যে ইয়াতে মানে লাইক নচলালেও হয় নেকি কেতিয়াবা ড্ৰাইভ মানে ফিক্স কৰি ল'ব পাৰি ৱাও নিজে টাৰ্ণ কৰি আচ্ছা ৰাস্তাটো যেনেকুৱা তেনেকৈ গৈ থাকিব ৰাইট অ'কে চ' আমি ডেনভাৰৰ ৰকি মাউণ্টেইন নেশ্যনেল পাৰ্ক ইমান ধুনীয়া এটা পৰিৱেশ যেন ৰাস্তাটো গৈ পেলাই আকাশত লাগি ধৰিবগৈ তেনেকুৱা ধৰণৰ হৈ আছে আৰু আমি কিমান স্পীডত গৈ আছোঁ 55 মাইলছ হ'লে মানে কিলোমিটাৰ কিমান হ'ব আমি এতিয়া মানে নৰ্মেলটোতে গৈ আছোঁ ন ব্লুটুথ সঁচাকৈ ব্লুৱেৰ পলিউশ্যন নাই একদম ক্লিয়াৰ আৰু ফৰেনৰ লগত ফটো আৰু ইণ্ডিয়াৰ লগত বহুত ডিফাৰেঞ্চ হয় একদম ঠিক
গাড়ীখন এই যে গাড়ীখন মৰমৰ গাড়ীখন ইলেক্ট্ৰিক গাড়ীখন এইখনততো তেল সোমাব নালাগে চ' গতিকে চাৰ্জিং পইণ্ট চাব দেই চাৰ্জিং ষ্টেচনবিলাক কেনেকুৱা মই দেখাইছোঁ এয়া মোৰ বেক চাইডে ইমানখিনি চাৰ্জিং ষ্টেচনছ আছে আৰু মই দেখাম এতিয়া ইনফেক্ট চিধে দেখাব যে চাৰ্জিং পইণ্টটো ক'ত আছে আৰু কেনেকৈ কৰে আহক আমি চাম চাৰ্জ কৰি দিব আচ্ছা ইটছ লাইক মানে ধৰিবা মই বোলে 500 টকাৰ তেল ভৰাম তো তাতে যেনেকৈ অট'মেটিকেলি ষ্টাৰ্ট মানে ষ্টপ হৈ যায় ঠিক তেনেকৈ তোমাৰ চাৰ্জিং পইণ্ট মানে হেৰি কৰি থোৱা আছে তেতিয়া আমি কিমান চাৰ্জ পাৰ্চেণ্টেজ কিমান আমি চাৰ্জ তুমি কিমান কৰি থৈছা এতিয়া মই এৰাউণ্ড 80% কৰি ৰাখিছোঁ 80% অ'কে দেটছ গ্ৰেট চাৰ্জিং পইণ্টটো আছে দ্য ষ্টেনলে হোটেল আৰু সকলোৱে হয়তো শুনিছে ষ্টেনলে হোটেলছৰ বিষয়ে মোৰ এই বেক চাইডে আছে গোটেই হোটেলছৰ ৰুমছবিলাক আৰু এইখন এইকাৰণে খুব ফেমাছ হয় কাৰণ ইয়াক হণ্টেড বুলি কোৱা হয় ভূত চুত ওলাই বুলি কোৱা হয় গতিকে নাজানো আৰু কিমান ভূত ওলায় কিন্তু ইটছ ভেৰি এক্সপেঞ্চিভ সাংঘাতিক বোলে কষ্টলি কাৰণ মানুহে ভূত চাবলৈকে আহে ভূতৰ এক্সপিৰিয়েঞ্চ কৰিবৰ কাৰণে আহে বহুতে কয় যে ভূত আছে বহুতে কয় ভূত নাই এক্সপিৰিয়েঞ্চ কৰা নাই চ' গোটেইখন দ্য ষ্টেনলে হোটেল আৰু আপোনালোকে যদি কেতিয়াবা গুগল কৰে তেতিয়াহ'লে এইখন হোটেলৰ বিষয়ে দ্য ষ্টেনলে হোটেলৰ বিষয়ে ডেফিনেটলি আপোনালোকে গম পাব আৰু ইয়াৰ পৰা হলিউড চিনেমাও বনিছে কেতিয়াবা যদি সময় পায় চাব আৰু এইখন লেক ন ইমান ওপৰত লেকখন ন আমি কিমান ফিট ওপৰত আহিছোঁ ফেল্ট লাইক অলপ লাডাখ नीला आसमां सो गया नीला आसमां सो गया এইটাতে স্নোত অকণমান ফটো উঠি আহোঁ এইটোতো মাৰ্চিয়া টাইপ মানে মাৰ্চি সোমাই গ'লো দুটাই এতিয়াতো দুটা ওলাব কাৰণে তুমি সোমালা তোমাক বচাব যাওঁতে মই সোমালো তাৰপিছত মানুহক মই ই ৱেভ কৰোঁ আৰু কোনোবাই বচাওক আৰু সোমাই গৈ আছোঁ স্নোত এইটো কিন্তু বিৰাট ফাইনেলি কিবাকে আহিলোঁ হা তাৰপিছত মোৰ গোটেই কাপোৰ তিতা তাৰপিছত চিট মই তোমাৰ হাফ পেণ্ট পিন্ধিছিলোঁ মনছে এটা লেক এখন আছে দেখিছে ইমান ধুনীয়া ন লেকখন টেছলা গাড়ীখনৰ আৰু এটা বিৰাট মজেদাৰ বস্তু আপোনালোকক কি জানেনে ফ্ৰাংক বুলি কয় তাৰমানে কাইণ্ড অফ এ ফ্ৰাংক ইঞ্জিন নাই গাড়ীখনৰ কি আছে সেইটো চাওকচোন দেখাইছোঁ অ'কে কি আছে আমি এটা জেকেট সোমোৱাই পেলাই ৰাখিম দেই এইটো এটা ষ্ট'ৰেজ হয় ন' ইঞ্জিন বাই দ্য ৱে এইটো কোনোবাই থৈ দিয়ক থেংক ইউ চিড এইখনেই হৈছে টেছলা গাড়ী এইখিনি কি কয় লাভা ক্লিপছ এইখিনি লাভা ক্লিপছ ন কিয় কয় এইটো বস্তু লাভা ক্লিপছ এনি আইডিয়া অ'কে সেইটো মেবি সেইটো কাৰণে ন চ' ফাইনেলি আমি 14,000 ফিট ওপৰত আছোঁ এতিয়া ডেনভাৰৰ আৰু ইয়াক কয় এলপাইন ভিজিটাৰ চেণ্টাৰ মোৰ পিছফালে আপোনালোকে দেখিছে এইটোৱে হৈছে এলপাইন ভিজিটাৰ চেণ্টাৰ য'ত আমি আহি আছোঁ আৰু গোটেই পাহাৰ চাৰিওপিনে পাহাৰ আৰু বিৰাটেই ধুনীয়া এটা জেগা আৰু বহুত ধুনীয়া জেগালৈ লৈ যাওঁ সেইটো হৈছে মানুহে আৰু ওপৰত গৈ পেলাই মানে হাইকিং কৰিব যায় বাট মোৰ ইমান ধৈৰ্য নাই বিকজ মোৰ মাথা ঘূৰাই গৈছে হাইকিং কৰিবৰ কাৰণে এণ্ড ইটছ ৰিয়েলি আপ বহুত ওপৰত বেয়া হৈ গ'লে দিগদাৰ হৈ যাব সেইকাৰণে দিগদাৰ হ'ব কাৰণ ফ্ৰম হিয়াৰ আই হেভ টু গ' টু ছেন ডিয়েগ' যাব লগা আছে তাৰপাছত লাছ ভেগাছ যাব লগা আছে চ' গতিকে গা বেয়া কৰিব একদম নোৱাৰোঁ বাট মই আপোনালোকক দেখাম যিমানখিনি পাৰোঁ সিমানখিনি ওপৰলৈ গৈ পেলাই দেখাম ব'লক যাওঁ এইটো অকণমানিকৈ ৰাস্তাটো দেখিছেনে মানুহবিলাক যে গৈ আছে অলপমান ওচৰ কৰি দেখাইছোঁ এইটো ৰাস্তা এইটো হৈছে দ্য হাইয়েষ্ট পইণ্ট অফ ৰকি মাউণ্টেইন চ' গতিকে এইটোত যোৱাটো মোৰ মানে সাহসো নাই ধৈৰ্যও নাই কিন্তু ইটছ ভেৰি বিউটিফুল এইটোৱে হৈছে পিক পইণ্ট আৰু আমাৰ ৰকি মাউণ্টেইনৰ যাত্ৰা আমি ইয়াতে সমাপ্ত কৰিলোঁ
আশা কৰোঁ ৰকি মাউণ্টেইনৰ যিটো এণ্টায়াৰ জাৰ্ণি সেই গোটেই জাৰ্ণিটো আপোনালোকে চাই ভাল পালে আৰু এনেকুৱা বহুত ধুনীয়া ধুনীয়া জেগা ডেনভাৰৰ দেখাই গৈ থাকিম আৰু ডেনভাৰ হৈছে কলৰাডোৰ কেপিটেল গতিকে খুব এটা ধুনীয়া জেগা আমেৰিকাৰ এটা বৰ ধুনীয়া জেগা বহুত মানুহে ইয়াতে হাইকিং মাউণ্টেইনিয়াৰিং কৰে আৰু এই জেগাটো আচলতে আৰু ছেপ্টেম্বৰলৈকেহে খোলা থাকে তাৰপিছত এই জেগাটো বন্ধ কৰি দিব কাৰণ এই গোটেইবিলাক বৰফ হৈ যাব আৰু বৰফত কিন্তু ইয়াত এটা লিমিটলৈকে চবেই স্কিং কৰিব চ' এইখিনিয়ে হৈছে ৰকি মাউণ্টেইনৰ গোটেই চিনেৰিঅ' এণ্ড ভিউজ থেংক ইউ ছ' মাছ আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ ব্লগবিলাক চাই থাকিব থেংক ইউ বাই বাই